সো হেল্ল' গাইজ, আপোনালোকে চাব পাৰিছে আমাৰ হাতত যি উপহাৰ কুপন আছিল বকো 1 নং ডাকুৱাপাৰা উপহাৰ কুপনৰ যিখন খেলৰ তাৰিখ আছিল যোৱা মাহৰ 22 তাৰিখে নেৰে নেপেৰা বৰষুণৰ কাৰণে খেলখন আপোনাৰ হোৱা নাই। বানপানীৰ কাৰণে খেলখনৰ ডেট আজি দেওবাৰ অৰ্থাৎ দিনৰ 2টা বজাত হ'ব বুলি ঘোষণা কৰা হৈছিল। এই খেলখনৰ টাইম আপোনাৰ আজি দিনৰ 2টা বজাত ষ্টাৰ্ট হৈ যাব। যদি কাৰোবাৰ টিকেট লাগে অতি সোনকালে যোগাযোগ কৰি আমাৰ পৰা টিকেটটো সংগ্ৰহ কৰিব পাৰে। এই খেলখনত আপোনাৰ সৰ্বমুঠ প্ৰাইজ হ'ল 19খন, উপহাৰ কুপনৰ প্ৰাইজ আছে 15খন আৰু বুক প্ৰাইজ আছে 4খন। যদি কাৰোবাৰ টিকেট লাগে অতি সোনকালে যোগাযোগ কৰি আমাৰ পৰা টিকেটটো সংগ্ৰহ কৰি লওক, যিহেতু আজি এই খেলখনৰ ফাইনেল ৰিজাল্ট ওলাই যাব। অন্তিম টাইম আহি গ'ল, টিকেট একেবাৰে সীমিত। আমাৰ হাতত মাত্ৰ 6টা বুক টিকেটহে আছে। এয়া চাব, মাত্ৰ 6 বুক টিকেট আছে। কাৰোবাৰ যদি লাগে অতি সোনকালে যোগাযোগ কৰি টিকেট সংগ্ৰহ কৰিব পাৰে। টিকেটত চলি আছে বাম্পাৰ অফাৰ। এখন টিকেটৰ মূল্য আপোনাৰ 50 টকা আৰু যদি কোনোবাই বুক লয়, ফুল বুকত টিকেট আছে আপোনাৰ 13খন। খেল পাব 2টা, বুকৰ খেলো পাব আৰু উপহাৰ কুপনৰ খেলো পাব। এইখন বুক আপোনালোকে মাত্ৰ 600 টকাত ক্ৰয় কৰিব পাৰিব। এই 600 টকাৰ বিনিময়ত আপোনালোকৰ ভাগ্যৰ চকৰি ঘূৰাব পাৰিব।